কি হ'ল বছে কালি মেনেজাৰক ফায়াৰ কৰি দিলে নহয় ইটাৰ পৰা নিজে ভৰিব বোলে একাউণ্টছত আমি শেষ বছ কি নিজে বহিব নিজে নবহি যেতিয়া মেনেজাৰ ৰাখিছিলে আমি যে কিমান শান্তিত আছিলোঁ কিহে যে পাইছে নহয় বছক কি হল একো নাই কোৱা কি হৈছে তাই মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় সেইকাৰণে তেনেকৈ থাকে আমি সৰুৰ পৰাই বহুত ক্লোজ মই যদি ধুনীয়া হলোহেঁতেন ময়ো চাগে আপোনাৰ ক্লোজ হলোহেঁতেন ন কোনে ক'লে তুমি ধুনীয়া নহয় বুলি
মই কি নাজানো মই কেনেকুৱা তুমি ধুনীয়া দেখা হিৰো এজনৰ নাম কোৱাচোন কোৱা SRK তুমি ভাবিছা নেকি SRKক যে পৃথিৱীত সকলো মানুহ ধুনীয়া দেখে বুলি ধুনীয়া আৰু বেয়া দেখা এইটো বহুত সাবজেক্টিভ হয় তুমি ভাল দেখা জানো মই ভাল নেদেখিব পাৰোঁ সেকেন্ড কথা দেখাত ধুনীয়াতকৈ মনৰ ধুনীয়াটোৱে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট অচিনাকি মানুহৰ কাৰণে যাৰ মনত ইমান মৰম ভাল পোৱা মানুহজনক তেওঁ কিমান মৰমত ৰাখিব ৰিলেশনশিপটো বেষ্ট পাৰ্টটো কি হ'ব জানা আনলাইক আদাৰ্স আমাৰ ৰিলেশনশিপত সদায় মই বছ হৈ থাকিম কাৰণ ওয়ান্স আ বছ ইজ অলৱেজ আ বছ আকৌ কি ভাঙিলা তুমি একো নাই একো না ভাঙিলে আৱাজ আহে নেকি নাই এই হাতৰ পৰা পিছলি গ'ল কি যে কৰা তুমি এই সৰি এই বাইজনে ভালকে নুধুৱে যে চাবোন লাগিছিল সেইকাৰণে পিছলি গ'ল এইখনৰ সৈতে তোমাৰ এইটো মাহত 3খন হ'ল সৰি তুমি যোৱা না মই কৰি ল'মতো হ'ব নাই প্লিজ তুমি যোৱা মই কৰি ল'ম প্লিজ চিয়ৰ একদম চিয়ৰ অ'কে বেবি টেক কেয়াৰ এনেকুৱা আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু শুনক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব গৈছোঁ আহিছোঁ